এইটো ভিডিঅ'ত আমি জানিম ভোটাৰ লিষ্ট আমি কেনেকৈ ডাউনলোড কৰিব পাৰোঁ, মোবাইলতে ডাউনলোড কৰিব পাৰিব। আৰু যেহেতু এটা ভোটাৰ লিষ্ট আমি নেটৰ পৰা অনলাইনৰ পৰা ওলাবলৈ গ'লে বহুত টকা প্ৰয়োজন হৈ যায়, গতিকে আপুনি যদি নিজে জানে তেতিয়াহ'লে এটা মোবাইলৰ সহায়ত আপুনি যেতিয়া ভোটাৰ লিষ্টত ডাউনলোড কৰি ল'ব তেতিয়া আপুনি জেৰেক্স কৰিলে হৈ যাব, জেৰেক্স কৰিলেই হৈ যাব। সেইটো আপুনি কৰিবলৈ হ'লে কি কৰিব, এটা মোবাইলত ব্ৰাউজাৰ অ'পেন কৰিব, গুগল অ'পেন কৰিব, গুগল বা ক্ৰম। গুগল অ'পেন কৰি আপুনি ইয়াত টাইপ কৰিব NSPB বুলি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত NSPB বুলি সাৰ্চ কৰাৰ পিছত দেখিবলৈ পাব এটা লিংক খোল খাইছে। এনেকৈ এটা লিংক খোল খাব, নেশ্যনেল ভোটাৰ্ছ ছাৰ্ভিচ পৰ্টেল। এনেকৈ লিংকখন খোল খাব। নেশ্যনেল ভোটাৰ যিটো অপশ্যন, প্ৰথম অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। অপশ্যনটোৰ ওপৰত ক্লিক কৰাৰ পিছত তেনেকৈ এটা পেজ আকৌ খোল খাব। তেনেকৈ পেজ খোল খোৱাত আপোনালোকে কি কৰিব, ডেস্কটপ সাইড কৰি ল'ব। ডেস্কটপ সাইড কৰিবলৈ 3 ডটৰ ওপৰত ক্লিক কৰি দিব। 3 ডটৰ ওপৰত ক্লিক কৰিলে ইয়াৰ পিছত মোবাইলৰ এইটো ডেস্কটপ সাইড ইয়াত দিব। এতিয়া ডেস্কটপ সাইডত অ'পেন হ'ব। ডেস্কটপ সাইডত অ'পেন হোৱাত তেতিয়াহ'লে আপোনালোকে ইয়াত কেইবাটা অপশ্যন দেখিবলৈ পাব। ইয়াৰ ভিতৰত আপোনালোকে ডাউনলোড ইলেক্টৰ ৰোল PDF এই অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিব। এই অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিব। এই অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত সিলেক্ট ষ্টেট, যিটো ষ্টেট হয় আপোনাৰ সেইটো ষ্টেট সিলেক্ট কৰিব। যেহেতু মোৰ ষ্টেট আসাম সিলেক্ট কৰিছোঁ। আৰু গো বুলি এটা অপশ্যন পাব, গো অপশ্যনটোত ক্লিক কৰি দিব। গো অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আৰু কেইটামান অপশ্যন খোল খাব। এনেকৈ দেখিবলৈ পাব অনলাইন ভোটাৰ ৰেজিষ্ট্ৰেশ্যন, সাৰ্চ ইন ইলেক্টৰ ৰোল, PDF ইলেক্টৰ ৰুলছ, এনেকৈ খোল খাব। নো ইউৰ পুলিং ষ্টেচন। এতিয়া আপুনি কি কৰিব, PDF ইলেক্টৰ ৰুল যিটো অপশ্যন পাইছে ইয়াৰ ওপৰত ক্লিক কৰিব। ইয়াৰ ওপৰত ক্লিক কৰি দিব। ইয়াৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব। নগাঁও সিলেক্ট কৰিব। আৰু ৰহা 82 নং ৰহা সিলেক্ট কৰিব। য'ত বুট দিয়ে সেইটো সিলেক্ট কৰিব। যেহেতু মোৰটো মই সিলেক্ট কৰিম। লতুমাৰী বৰগাঁও, এইটো লতুমাৰী বৰগাঁও ফৰেষ্ট LP স্কুল। ইয়াৰ পিছত মাদাৰ ৰুলছত আছে, মাদাৰ ৰুলছ থাকিবলৈ দিব। ইয়াৰ পিছত কেপচা বহাব, BDGPH9 ভিউ ৰুলত ক্লিক কৰিব। ভিউ ৰুলত ক্লিক কৰা তেনেকৈ ডাউনলোড আহিব। ডাউনলোড এগেইন যিটো অপশ্যন পাব ইয়াৰ ওপৰত ক্লিক কৰি দিব। ভোটাৰ লিষ্টবিলাক ডাউনলোড হৈ যাব, আপুনি দেখিবলৈ পাব। ডাউনলোড হৈ গ'ল। এইখিনি আপুনি আপোনাৰ মোবাইলৰ মেমৰিত গৈ দেখিবলৈ পাব। এইটো লিষ্ট 2023 চনৰ লিষ্ট, সম্পূৰ্ণ লিষ্টটো খোল খাইছে চাইছে ভোটাৰ লিষ্ট। আপোনালোকে এটা এটা চাব পাৰিব।
সম্পূৰ্ণ লিষ্টবিলাক খোল খাইছে আপোনালোকে যেটো আপোনাৰ নাম হয় এটো আপুনি জেৰেক্স কৰি আপুনি যিকোনো কামত লগাব পাৰিব ধন্যবাদ এনেকৈ ধৰণৰ ভিডিঅ' লাগিলে আপোনালোকে কমেন্টত জনাব জয় আই অসম